Tony, Tony, yeah, Papa, eating to no Papa. Daddy, no Papa, up and no ma, ha ha ha. You can go to that. I want what you have. I put one you have. I can diamond in that guy. Yes, it is. Hi guys, আমি এতিয়া আহিছোঁ দেহাক স্কুলত থ'বলৈ। এইজনী দেহা স্কুল আহি আছে। দেহা ইউনিফৰ্ম পিন্ধি অহা নাই, তাই ইউনিফৰ্মযোৰ বহুত ডাঙৰ হয়, সেইকাৰণে এতিয়া এনেকৈ আহি আছে। ৰাহুল হাই কৈ দিয়া। Hi. বৰ্ণালী নাইনা ব্লগ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে নিশ্চয় ভাল পাব আৰু চাই থাকক। তেনেহ'লে দেহাই স্কুলত কেনেদৰে খেলে দেখুৱাই দিবলৈ চেষ্টা কৰিম। হা কি খেলো খেলো লাগি আছে? অঁ, খেলিব লাগিব আকৌ, ধুনীয়াকৈ খেলিব লাগিব নজান। তেনেহ'লে ভিডিঅ'টো চাই থাকক। দিনটো ক'ত কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই যাম। এইজনী আমাৰ দেহা অকলে অকলে খেলি আছে, কোনো অহা নাই স্কুলত, সেইকাৰণে তাই অকলে অকলে খেলি আছে। খেলা সি মানে চাই আছে, মই চোৱা নাই বুলি ভাবিছিলোঁ। তুমি ইফালে ঘূৰি দিয়া, তেতিয়াহে উঠিবা। উঠিছা দেই। তুমি মাৰি দিয়া। হাই গাইজ, এইমাত্ৰ পালোঁ আহি দেহাক স্কুলৰ পৰা লৈ। আৰু এইজনী দেহা, দেহাক মেগী এটা বনাই দিলোঁ। এতিয়া দেহাই মেগী খাই আছে। সেইজনী খাইছে দেখোন। কি কৰি আছা? খোৱা আকৌ সোনকালে। দেহা মেগী খাই আছে। এতিয়া মই যাব লাগিব ভাত বনাবলৈ। আৰু আজি দুপৰীয়া সাজত আছে কলডিল। কলডিল এটা আজি 3-4 দিনৰ পৰাই আনি থোৱা আছে, কিন্তু বনোৱাহে হোৱা নাই। এতিয়া ভাবিছোঁ কলডিলটো বনাওঁ, লগতে কিবা কিবি থাকিব আৰু। এতিয়া মই এইটো কাটি লওঁ। আমি এইটো কাটি লওঁ। কাটিব পাৰিবা জানো? তুমি কাটিব পাৰিবা জানো? মই ডাঙৰে কাটিব পাৰিম। এইটো কিয়? আৰু এইকেইটা বইল কৰি ৰাখিছোঁ। হাই গাইজ, ভাত পানী বনাই হৈ গ'ল আৰু এতিয়া ভাত খাব লাগিব। আমাৰ দেহাই কণী গুচাই আছে, কণী বাকলি গুচাই আছে। গুচাই দিলা? মই এতিয়া মাম খাম। কোৱা। আৰু এতিয়া ভাত পানী খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। হাই গাইজ, অথনিয়ে ভাত পানী খোৱা হৈ গ'ল আৰু দেহাও টোপনি গ'ল ভাত পানী খাই। আৰু এতিয়া মই আহিছোঁ কাপোৰ সামৰিবলৈ।
কাপোৰখিনি সামৰি লৈ যাওঁ। শুকুৱাই নাই এইখিনি। আৰু এইখিনি আমলখি আছিলে সিদিনা মন্দিৰৰ পৰা লৈ অহা। দেহাৰ কাণ ফুটোৱা আছে কাৰণে আমলখিখিনি খোৱা নাই, অলপ টেঙা হয় কাৰণে খোৱা নাই। আৰু এইখিনি মই অলপ নিমখ দি বইল কৰি কিনে থৈ দিছোঁ, ৰ'দত দিছিলোঁ। আৰু ৰ'দত দি কিনে এতিয়া থৈ দিম, তাইৰ কাণখন ভাল হ'লে পিছত খাব পাৰিব। ধুনীয়াকৈ ৰ'দত দি শুকাই আনিছোঁ। এইজনী আমাৰ দেহা কইনা হৈছে। কোৱা কিবা। মই কিবা বনাও এইটো বিয়া এইটো বনাও। হাই গাইজ, আমি এতিয়া ওলাই আহিছোঁ অলপ ফুৰিবলৈ। বাটতে বহি আছোঁ আমাৰ ঘৰৰ সন্মুখৰ। কিবা এটা কৈ দিয়া। তুমি কিবা এটা কোৱা আকৌ। কোৱা। ধুনীয়া বতাহ বলি আছে এইখিনি সময়ত। আৰু আজিৰ দিনটো এনেকৈয়ে গ'ল। আৰু আমাৰ ব্লগটো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।